যদি গ্ৰীষ্ম সমন্বয় ক্ষেত্ৰত নীলিম আকাশৰ বুকুত সগৌৰৱেৰে পবিত্ৰ পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘই হীৰাৰ বুকুত মহামান্য পদাধিকাৰ বাবে এই পতাকা শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি এতিয়া বহুত যিখিনি অৱশিষ্ট অসম আছে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীত এইখিনি আমি একত্ৰিত হৈ থাকিবলৈ ইয়াত বিভিন্ন জাতি আমাৰ ইয়াত কেৱল পৰিণাম পথ প্ৰদৰ্শন কৰি যুগ যুগান্তৰলৈ ধৰ্মীয় দৰ্শন দিছে সামাজিক দৰ্শন দিছে সাংস্কৃতিক দৰ্শন দিছে মানৱতা যিবিলাক দৰ্শন কৃষ্ণ আমি পালু পালে